নমস্কাৰ জনাইছোঁ মোৰ এটা সৰু মিনি ভিডিঅ'লৈ। আচলতে জাজি হাঁহৰ পৰা আমি কি কাৰণে গৈছিলোঁ সেইটো কথা আচলতে কোৱা নহ'ল। আচলতে মোৰ শহুৰ দেউতাৰ ভায়েকৰ পুতেকৰ বিয়া আহি আছে ডিচেম্বৰ মাহত। তেওঁলোকৰ ঘৰলৈকে আচলতে আমি গৈ আছিলোঁ। ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ। এয়া হ'ল আমাৰ ডাঙৰ খুৰা, তেখেতৰে ল'ৰা, সৰু ল'ৰাৰ বিয়া ডিচেম্বৰ 14 তাৰিখে। ভাবিলোঁ আজিৰ পৰাই ভিডিঅ'টো অলপকৈ আৰম্ভ কৰি দিছোঁ। এয়া হ'ল আমাৰ খুৰাই মোক গালি পাৰি আছে ভিডিঅ' বনোৱাৰ কাৰণে। তো খুৰাই ক'ৰবাৰ পৰা ঘাঁহ কাটি আহিলে। এয়া হ'ল আমাৰ দেওৰ, যিহেতু আমাৰ হ'বলগীয়া দৰা আৰু 2 মাহৰ পাছত এই দৰা হ'ব। ভাবিলোঁ ইয়াক দেখাই দিওঁ, ভাবিলোঁ সৰু মিনি এটা ব্লগে বনাওঁ তাক লৈ। এয়া হ'ল দেওৰ, ইয়াৰ বিয়া। মোৰ ফালৰ পৰা চবকে আমন্ত্ৰণ জনাইছোঁ মোৰ ফালৰ পৰা আমাৰ দেওৰ বিয়া খাবলৈ। এয়া হ'ল আমাৰ খুৰী, বহুত খুৰী ভালো লাগে, মোৰ ফেভৰেট হয় খুৰী মানে বহুত মৰমো কৰে মোক। এই পিছে খুৰীয়ে ভিডিঅ' বনাইছোঁ বুলি খং উঠিছে। খুৰীৰ নিজৰ ল'ৰাৰ বিচনা পাৰিছে, মই ভিডিঅ' বনোৱাৰ কাৰণে মুখখন ঘূৰাই দিছে। ভালো লাগে, খুৰীৰ লগত জোকাইও থাকোঁ মই, কিন্তু ভইচবোৰ মই কাটি দিছোঁ যিহেতু খুৰীয়ে মোক বহুত বেলেগকৈ কৈ থাকে। এয়া লাষ্টত আমাৰ ছোৱালীয়ে ফটোশ্বুট কৰিছে খুৰাকৰ হাতত। ইয়াৰ যিহেতু DSLR এটা আছে সেইকাৰণে কৰিলে ফটোশ্বুট কৰিছে আৰু খুৰাকক পাই। ছোৱালীয়ে ফটোশ্বুট কৰিলে, ভাবিলোঁ ময়ো কৰিলোঁ, ল'ৰাও কৰিলে। এয়া ময়ো কৰিছোঁ মিষ্টাৰৰ লগত ফটোশ্বুট। এইটোৱে আছিলে এটা মিনি ব্লগ। যদি আপোনালোকক ভিডিঅ'বোৰ চাই ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ব্লগত আকৌ লগ পাম।